Welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ আজি ভিডিঅ'ত আপোনালোকৰ কি খবৰ কমেণ্টত জনাব। আজি ব্লগটো গাড়ীৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া আমি গৈ আছোঁ মামাহঁতৰ ঘৰত। তো চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ, যিখিনি পাৰোঁ আপোনালোকক দেখাই যাব চেষ্টা কৰিম। তো এয়া ভাইটি, হাই গাইজ, আৰু এয়া মা। তো আমি এতিয়া গৈ আছোঁ, চাই থাকক ভিডিঅ'টো। আমাক নিব ককা আহিছে, ককা আগত বহি আছে, আপোনালোকক মই দেখাই আছোঁ। তো এয়া ককা, তো সেয়াই চাই থাকক ভিডিঅ'টো। তেতিয়া তাৰ পৰাই ব্লগ কৰা নহ'লে, তো এতিয়া 9টা বাজি গ'ল। তো তেতিয়া চাগে গাড়ীতে ব্লগটো কৰিছিলোঁ, তাৰপিছত আৰু কৰা হোৱা নাছিল। তো এতিয়া আকৌ ষ্টাৰ্ট কৰিছোঁ। ৰাতিটো বেছি ব্লগ কৰিব নোৱাৰিয়ে, তেতিয়াহ'লে অলপ যিখিনি পাৰোঁ সেইখিনি কৰি যাম, চাই থাকক। আৰু এতিয়া ইয়াতে আছোঁ বহি, আৰু ক'ত বহি আছে আপোনালোকক দেখাই। আমি এতিয়া আছোঁ মামাৰ ৰুমত। মামা নাই, বঙাইগাঁৱত আছে। তো দেখাই আছোঁ আপোনালোকক ৰুমটো, এনেই অলপ। ইয়াতে বাছ বহি আছোঁ। মানে আজি অলপ মহ ওলাইছে, তাৰবাবে ইয়াত তো আঁঠুৱাখন টানি লৈছোঁ। মানে ভাতটো আজি অলপ সোনকালে খালোঁ, দিনত ভাগৰ লাগিল। সেয়াই বাছ, চাই থাকক। ঠিক নাই, যদি পাৰোঁ কালি দিনটো ব্লগটো কণ্টিনিউ কৰি যাব চেষ্টা কৰিম। আৰু মামাৰ এখন গীটাৰ আছে, তো পাৰোঁ যদি এইখন কালি দেখাম ভালকৈ। সেয়াই, বেছি দেৰি হোৱা নাই আচলতে, কিন্তু ভাগৰ লগাৰ কাৰণে, অলপ টোপনি লগাৰ কাৰণে ভাতকেইটা খাই ল'লোঁ। ভাত খাই জাষ্ট বহিছোঁ, বহি ভাবিলোঁ ব্লগটো কৰা নাছিলোঁ, এতিয়া আকৌ অলপমান যিমানখিনি পাৰোঁ সেইখিনিয়ে অলপ কৰিব চেষ্টা কৰোঁ, সেনেকৈ ভাবি ব্লগটো অলপমান কৰিলোঁ। বাকী অলপ চলপ ৰুম টুৰটো মই ঠিক নাই, নেক্সট ব্লগত দিম, নহ'লে কাইলৈ যদি পাৰোঁ কাইলৈ দিব পাৰিম। আৰু মই আমাৰ মাহীহঁতো ইয়াতে আছে, যোৱাকালি আহিছে। তো মাহীয়ে এজনী সৰু ছোৱালী আছে, তাই চাগে টোপনিয়ে গ'ল, কাৰণ তাইৰো ভাগৰ লাগিছে। যোৱাকালি আহিছে মাহীহঁতে, তো আপোনালোকক কালি ৰাতিপুৱা ভালকৈ দেখাম। তাই যদি খোৱা নাই, মই ঠিক নাই এতিয়াও দেখাব পাৰিম, কিন্তু মাহীহঁতক, আইতাহঁতক একদম কালি দেখাম, চাই থাক। একদম যদি আৰু ব্লগ কৰা নাই, একদম কালি লগ পাম। বাই বাই ফ্ৰেণ্ডছ, আজিৰ ব্লগটো ইমানতে সামৰোঁ। নেক্সট ব্লগত লগ পাম। আৰু বাকী ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। বাই বাই ফ্ৰেণ্ডছ, নেক্সট ব্লগত লগ পাম।